हे है ला 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 हो ला 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 ला। এই সুৱৰী কণ্ঠ আজি আৰু আমাৰ মাজত নাই। হয়, আপোনালোকে নিশ্চয় চিনি পাইছে। চাহ জনগোষ্ঠীয় গায়ক কুমাৰ সুৰেশ ওৰফে সুৰেশ দাস আজি আৰু আমাৰ মাজত নাই। আজি মোৰ মনটোৱে সঁচাকৈ বৰ দুখ লাগিছে, কিয়নো সুৰেশে মৰমেৰে মোক পাংগিংদা বুলি মতা সেই মৰমৰ মাতষাৰ আকৌ এবাৰ শুনিবলৈ আৰু নাপাওঁ। মই 1984তেই সুৰেশক মোৰ মিচিং গীতৰ গীটাৰিষ্ট হিচাপে লগ পাইছিলোঁ। মোৰ বহু গীতত সুৰেশে গীটাৰ বজাইছিল। হয়তো আমি নিজৰ নিজৰ কামত ব্যস্ত হৈ মাজত অকণমান আমাৰ মাজত গেপিং হ'ল। তথাপিও যোৱা ইংৰাজী 31 জুলাই 2022ত সুৰেশে মোক বিচাৰি মোৰ পুৰ্মি ফিল্ম ষ্টুডিঅ'লৈ আহিল আৰু সুৰেশক লগ পাই এটি গীত গাবলৈ মই অনুৰোধ কৰিলোঁ। গীতটিৰ মিউজিক কৰিছিল আমাৰ সকলোৰে পৰিচিত সুৰজিৎ বৰুৱা অৰ্থাৎ ববিয়ে। এই গীতটোকে আজি অকণমান সুৰেশৰ কণ্ঠত শুনোৱা হওক। তোকে দেখে ভালো লাগে, তোকে দেখে মরম লাগে, তোকে দেখে মন মোহি যায়। ধনী রে ধনী রে ধনী রে ধনী রে। ना देख ना देख ना देख रे घूर घूर के गोरी ना देख रे। ना देख ना देख ना देख रे घूर घूर के गोरी ना देख रे। फंस जाबे गोरी फंस जाबे फंस जाबे गोरी फंस जाबे फंस गेले हर पछताबे। ना देख ना देख ना देख रे घूर घूर के गोरी ना देख रे। ना देख ना देख ना देख रे घूर घूर के गोरी ना देख रे।